হেল্ল' ষ্টুডেণ্ট, আজি শিশু দিৱস চিলড্ৰেন ডে। সেয়েহে আৰম্ভণিতে মই সমূহ অসমবাসী তথা শিক্ষাৰ্থীসকললৈ শিশু দিৱসৰ ওলগ জনাইছোঁ। হেপী চিলড্ৰেন ডে টু অল অফ মাই ষ্টুডেণ্ট। আজিৰ এই স্মৰণীয় দিনটোত মই তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ এইবাৰ আহি থকা মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে অতি দৰকাৰী এখন অসমীয়া ৰচনা এছামিজ এছে। কেৱল মেট্ৰিক পৰীক্ষাৰ্থী বুলিয়েই নহয়, নৱমমান আৰু HS অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী শিক্ষাৰ্থীসকলৰ কাৰণেও এই ৰচনাখন বৰ দৰকাৰী। ৰচনাখন অতি সহজ সৰল ভাষাত সকলো শিক্ষাৰ্থীয়ে বুজি পোৱাকৈ দিয়া হৈছে। ভাল লাগিলে লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, ৰচনাখনৰ নাম দিব তোমাৰ প্ৰিয় সাহিত্যিক, বা এনেকুৱাকৈও দিব পাৰে তোমালোকক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা হিচাপেও দিব পাৰে, বা তোমাৰ প্ৰিয় সাহিত্যিক। কিন্তু এনচাৰটো তোমালোকে যেতিয়া লিখিবা, তোমালোকে এনচাৰত মই ভাল পোৱা এগৰাকী সাহিত্যিক বুলিহে লিখিবা। হেডলাইনটো ঠিক আছে, মই ভাল পোৱা এগৰাকী সাহিত্যিক। তো এছে লিখিবলৈ হ'লে কিছুমান পইণ্ট দিয়া থাকে। তোমাৰ সেই পইণ্টবিলাকৰ ভিতৰত হয়তো তোমাৰ আৰম্ভণি থাকিব, ভাল পোৱাৰ কাৰণ থাকিব, সাহিত্যিক অৱদান থাকিব, সামৰণি থাকিব। তো মই ইয়াত কেইবাটাও কাৰণ দিছোঁ। তোমালোকৰ কি কি পইণ্ট দিয়া থাকে ব্ৰেকেটত, সেই পইণ্টকেইটা চাইহে তোমালোকে সেই পইণ্টকেইটা লিখিলে হ'ব। এতিয়া চোৱা, আৰম্ভণিটো আমি কেনেকৈ দিছোঁ। সাহিত্য হ'ল এটা জাতিৰ দাপোন স্বৰূপ। প্ৰতিজন সাহিত্যিক হৈছে সমাজৰ পথ প্ৰদৰ্শক। মই মোৰ খন্তেকীয়া জীৱনত যিকেইজন স্বনামধন্য সাহিত্যিকৰ বিষয়ে পঢ়িছোঁ, তাৰ ভিতৰত কোনো এজনেই মোৰ অপ্ৰিয় নহয়। তথাপি মোৰ প্ৰিয় সাহিত্যিকজনৰ বিষয়ে লিখিব দিয়াত মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নামটো বাছি ল'লোঁ। তেওঁক নিঃসন্দেহে আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সুযোগ্য অধিনায়ক বুলি অভিহিত কৰিব পাৰি। নেক্সট পেজত চোৱা। নেক্সট পেজত আমি এইটো আৰম্ভণিটো হৈ গ'ল। নেক্সট পেজত আহিল জন্ম আৰু বংশ পৰিচয়। 1864 খ্ৰীষ্টাব্দৰ লক্ষ্মী পূৰ্ণিমা তিথিৰ দিনা নগাঁও জিলাৰ আহতগুৰি নামে ঠাইত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী। শিক্ষা আৰু কৰ্মজীৱন। লক্ষ্মীনাথে অসমৰ একাধিক ঠাইত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। 1886 খ্ৰীষ্টাব্দত তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা লাভৰ বাবে কলিকতালৈ যায়। তাৰ পৰা তেওঁ BA ডিগ্ৰী লাভ কৰে। তেওঁ MA আৰু আইন পঢ়িছিল যদিও সম্পূৰ্ণ নকৰাকৈ শিক্ষা সমাপ্ত কৰে। তেওঁ চৰকাৰী চাকৰিলৈ মন নেমেলি ব্যৱসায়ত মনোনিৱেশ কৰে। প্ৰথমতে তেওঁ সদাগৰ ভোলানাথ বৰুৱাৰ সৈতে কাঠৰ কাৰবাৰ কৰে আৰু পিছত উৰিষ্যাৰ সম্বলপুৰত নিজাববীয়াকৈ কাঠৰ কাৰবাৰত ধৰে। 1891 খ্ৰীষ্টাব্দত লক্ষ্মীনাথ বেজবৰুৱাই বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ হোমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীক বিয়া কৰায়। সাহিত্যিক অৱদান। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ হকে আধুনিক সাহিত্যৰ সকলো শাখাতে কালজয়ী সাহিত্য ৰচনা কৰি থৈ গৈছে। তেওঁৰ সাহিত্য কৰ্মক তলত দিয়া শ্ৰেণীত ভাগ কৰিব পাৰি: চুটিগল্প, সুৰভি, জোনবিৰি ইত্যাদি। সাধুকথাৰ পুথি: বুঢ়ী আইৰ সাধু, সাধুকথাৰ কুকি, ককা দেউতা আৰু নাতি ল'ৰা ইত্যাদি। নাটক: নমল পাচনি, জয়মতী কুঁৱৰী, বেলিমাৰ আদি। নেক্সট 3 নম্বৰটো চোৱা। 3 নম্বৰ পেজটো চাই লোৱা, ঠিক আছে। 3 নম্বৰ কবিতা আৰু উপন্যাস। কদমকলি বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতা পুথি। তেওঁৰ একমাত্ৰ উপন্যাস হ'ল পদুম কুঁৱৰী। জীৱনী সাহিত্য: শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শংকৰদেৱ মাধৱদেৱ আদি বেজবৰুৱাদেৱৰ জীৱনী গ্ৰন্থ। মোৰ জীৱন সোঁৱৰণ তেখেতৰ আত্মজীৱনী। ভাল পোৱাৰ কাৰণ: বেজবৰুৱাদেৱৰ লিখনিসমূহ আছিল নিভাঁজ, বলিষ্ঠ আৰু প্ৰভাৱশালী। অসমীয়া মানুহ আৰু অসমৰ প্ৰকৃতি তেওঁৰ ৰচনাত জীৱন্ত হৈ উঠিছে।
এই জনা সাহিত্যিকৰ ৰচনাই মোৰ দৰে পাঠক এজনৰ হৃদয় মন জয় কৰিব পৰা আন এক কাৰণ হৈছে তেওঁৰ ভাষা শব্দ চয়ন আৰু সহজ সৰল বাক্যবিন্যাস। তেওঁ ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ নিভাঁজ ৰূপটোৱে মোক বাৰুকৈয়ে আকৃষ্ট কৰে। সামৰণি। এইজনা মহান অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাটে 1938 চনৰ 26 মাৰ্চত ডিব্ৰুগড়ত মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুত অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ এক অবৰ্ণনীয় ক্ষতিসাধন হয়। অসমীয়া ভাষা সাহিত্য সংস্কৃতি থাকে মানে বেজবৰুৱাৰ নামো অসমবাসীৰ মাজত জিলিকি থাকিব। ধন্যবাদ।